নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। এইবাৰ ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ কণী দিব। কংগ্ৰেছে যদি বাহিৰত থাকি মুছলমানৰ কাম কৰিব পাৰে তেন্তে বাহিৰতে থাকক, ইহঁতক ক্ষমতাত নানিব, যদি আনে তেনেহলে গুণা হব, এই মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে কলে বিজেপি আমাৰ আচল শত্ৰু আৰু কলে যে ইমামৰ শত্ৰু, কোৰাণৰ শত্ৰু, মছজিদৰ শত্ৰু, আজানৰ শত্ৰু, মিয়াৰ শত্ৰু আৰু ইহঁত চিৰ শত্ৰু বুলি এক ডাঙৰ মন্তব্য কৰিছে বিজেপিক বদৰুদ্দিন আজমলে। আৰু মোদীজী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাক একেলগে বান্ধি নদীত পেলাই দিব লাগে। আজমলে কলে দিল্লীত চৰকাৰ হৈ আছে AIUDF ক্ষমতা। বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে এইবাৰ ভূপেন বৰাই এটা ডাঙৰ হাঁহৰ কণী দিব। পৰৱৰ্তী খবৰটো হৈছে এটা খুবই ভাল খবৰ। এইবাৰ প্ৰতি বছৰে বিবাহিত মহিলাই লাভ কৰিব ধন। হয়, আপুনি ঠিকেই শুনিছে, প্ৰতি বছৰে বিবাহিত মহিলাই লাভ কৰিব ধন। প্ৰতি বছৰে 12,000 টকাকৈ লাভ কৰিব বিবাহিত মহিলাসকলে। দৰ্শকসকল, বিজেপি চৰকাৰে এইবাৰ মহিলাসকললৈ দিছে এই প্ৰতিশ্ৰুতি আৰু ইস্তাহাৰত এই ভাল প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰে। এই মুহূৰ্তত জনাইছো এটা যুদ্ধৰ খবৰ। এইবাৰ পুনৰ হাস্পাতালত আক্ৰমণ কৰাত নামি পৰিছে ইজৰাইলে। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ মাজতে এইবাৰ ইজৰাইলে পুনৰ হাস্পাতাল আক্ৰমণ কৰাৰ এক ডাঙৰ অভিযোগ উত্থাপন হৈছে। আৰু খবৰ পোৱা মতে গাজাৰ আল-শিফা নামৰ হাস্পাতালত পুনৰ ইজৰাইলে মিছাইল আক্ৰমণ কৰিছে আৰু এই মিছাইল আক্ৰমণত নিহত হৈছে প্ৰায় 100তকৈ লোক। আৰু ইজৰাইলী সেনাই আকাশ মাৰ্গেৰে হাস্পাতালৰ ওপৰত বৰ্ষণ কৰিছে বোমা বুলি এক ডাঙৰ মন্তব্য আহি পৰিছে। আৰু জানিব পৰা মতে এম্বুলেন্সৰ সমীপত আক্ৰমণ কৰিছে ইজৰাইলী সেনাই। এবাৰ নেপালত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিকম্প আৰু এই ভূমিকম্পত 129 জন লোক মৃত্যু হৈছে। লগতে এই ভূমিকম্পৰ ফলতে এই পৰ্যন্ত শহ লোকে প্ৰাণ দিছে আৰু উদ্ধাৰ অভিযানত এই পৰ্যন্ত উদ্ধাৰ হৈছে বহু মৃতদেহ। দৰ্শকসকল, এই পৰ্যন্ত 129 জনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। খবৰ পোৱা মতে 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত তছনছ হৈছে নেপাল আৰু এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ লামিডাণ্ডা এলেকা বুলি জানিব পৰা গৈছে। আৰু নেপালত পুৱাৰে পৰাই চলি আছে উদ্ধাৰ অভিযান। পুনৰবাৰ জনাইছো, নেপালত ভয়ংকৰ ভূমিকম্পৰ ফলতে প্ৰাণ যোৱাৰ সংখ্যা 129লৈ বৃদ্ধি পাইছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবই ভাল খবৰ। এইবাৰ লাখ লাখ কৃষকলৈ ভাল খবৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এইবাৰ কৃষি উন্নতি যোজনা আৰম্ভ কৰিব বিজেপি চৰকাৰে আৰু প্ৰতি কুইণ্টল ধানৰ মূল্য 3,100 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 1 লাখ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়া 2 বছৰতে সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰে। আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ অধীনত নিৰ্মাণ কৰা হ'ব 18 লাখ ঘৰ। এইবাৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জাননী প্ৰদান কৰা হৈছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এইকেইটা নিয়ম যদি আপুনি মানি নচলে তেনেহলে আপুনি নাপাব চাউল। হয়, আপুনি ঠিকই শুনিছে, যদি আপুনি এই নিয়মকেইটা মানি চলে তেতিয়াহলে আপুনি লাভ কৰিব ৰেচনৰ চাউল। 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব চাউল আৰু জনমুৰি 5 কেজিকৈ চাউল লাভ কৰিব বিনামূলীয়াকৈ আপুনি। আৰু POS মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীয়ে আৰু চাউল গ্ৰহণ কৰাৰ পিছতেই এই ৰচিদ সংগ্ৰহ কৰিব লাগিব আপোনাৰ। দৰ্শকসকল, অন্তদয়া অন্য যোজনা পৰিয়ালে প্ৰতিখন কাৰ্ডত লাভ কৰিব 35 কেজি চাউল আৰু অগ্ৰাধিকাৰী প্ৰাপ্ত পৰিয়ালে জনমুৰি 5 কেজিকৈ চাউল লাভ কৰিব বুলি জানিব পৰা গৈছে। আৰু আপোনালোকে চাউল সংগ্ৰহৰ সময়তে দিব লাগিব আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট। যদি নিদিয়ে তেনেহলে আপোনালোকে চাউল নাপায়। আৰু ফিংগাৰপ্ৰিণ্ট নিদিয়া পৰিয়ালে শীঘ্ৰে সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। নগাঁও খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।